কি খবৰ সকলোৰে সকলো নিশ্চয় ভালে আছে। আজি আমি আহিছোঁ ডিব্ৰুগড়ৰ বাণিজ্য মেলালৈ আৰু ভাবিলোঁ আপোনালোককো লগতে লৈ আহোঁ আৰু প্ৰায় শেষ খবৰে হৈছে। আমি আজি আহিলোঁ, আগতেও আহিছোঁ, তাৰো দুটামান ভিডিঅ' ক্লিপ আপোনালোকক ইয়াতে এড কৰি দিম, তেন্তে চাই থাককচোন। বেছি কথা নকওঁ আৰু বিশেষকৈ মহিলাসকলে চাই ভাল পাব, কাৰণ বহুত ধুনীয়া ধুনীয়া কাপোৰ কানি ইয়াতে আহিছে। মই পিছে কাপোৰ কানি লোৱা নাই, বাকী কিছুমান সৰু সুৰা বস্তু লৈছোঁ, সেইখিনি আপোনালোকক দেখুৱাম। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যিসকলে আজি নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব, তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকলৈ গৈ থাকিব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়াৰ পৰাই। আৰু এই বিপণীখনত খুব ধুনীয়াকৈ কিছুমান কাঠেৰে বনোৱা আমাৰ অসমীয়া সংস্কৃতিৰ ঢোল, পেঁপা, জাপি, সকলো বাদ্যযন্ত্ৰ এনেদৰে সংমিশ্ৰণ কৰি চাওকচোন, কাঠেৰে খুব সুন্দৰভাৱে বনাইছে। আৰু সেই বেগবিলাক দেখিছেনে, কিছুমান ফেঞ্চি টাইপতো বনাইছে, খুব ধুনীয়া বেগ, মুগাৰ কাপোৰৰ পৰা খুবেই ভাল লাগিলে সেইখিনি। আৰু এইকেইটা চাওকচোন, ইমান সুন্দৰভাৱে বনাইছে আৰু ইয়াত কৰা কালাৰটো খুব ধুনীয়া লাগিছে, নহয় জানো? ইয়াত চাওক, 250 দেখুৱাই দিছোঁ। কম হ'বনে? চব ফিক্স। অনলি 50। অঁ, আপোনাৰ নামটো কি? হা? অঁ, আপোনাৰ অৰিজিনেল মানে দোকান আছে আপোনাৰ? মোৰ দোকান নাম ফেক্টৰী ন? অঁ, ঠাইখিনিৰ নামটো কৈ দিয়ক ভালকৈ। মিছন চাৰিআলি কুমাৰগাঁও। অঁ, থেংক ইউ দেই। আৰু এইখনত ভিন্ন ধৰণে বনোৱা খুব ধুনীয়া ইউনিক এনেকুৱা ধৰণৰ কাপ ভালেখিনি আছিলে, বিভিন্ন ডিজাইনৰ। আৰু ইয়াৰে আমি কেইটামান লৈছোঁ, সেইখিনি আপোনালোকক দেখুৱাম শেষত কোনকেইটা কাপ ল'লোঁ। আৰু শেষলৈকে ভিডিঅ'টো চালেহে গম পাব মইনো কোনকেইটা কাপ ল'লোঁ। আৰু এয়া চাওকচোন, খুব ধুনীয়া ফিনিচিংবিলাক। আৰু এয়া চাওকচোন, খুব ধুনীয়াকৈ এনেদৰে আমাৰ যিবিলাক ফুলৰ কালেকশ্যন খুব ধুনীয়া ইয়াত ৰাখিছে, সেইখিনিও ল'ব পৰা যায়। পিছে আমাৰ লোৱা নহ'লে তাৰ পৰা ফুল, আৰু আপোনালোকক দেখুৱাইছোঁহে মাত্ৰ। এই ভিডিঅ' ক্লিপটো মই একেবাৰে প্ৰথম দিনা কৰা আছিলে, সেইদিনাখন, সেইটো কাৰণে মানুহৰ সমাগমটো বহুতেই কম আছিলে। আৰু এইফালে মানুহজনে ইয়াতে লটাৰী খেলিবৰ কাৰণে ৰ'ল, আৰু ভাগ্য বেয়া, একেবাৰে একোৱেই নাপাওঁ আমি। মইতো আজিলৈকে কাঠ পেঞ্চিল এডালো পাই পোৱা নাই বাৰু। কোনে লটাৰীত পায় বাৰু জনাবচোন। আৰু ইয়াত আমি লৈছিলোঁ নাম্বাৰ 14, কিন্তু ৰ'লে গৈ 20ত। চ' ভাগ্যখন বেয়া। আৰু ইয়াত আমি খেলি পেলাই আগলৈ আগবাঢ়ি গ'লোঁ। অকণমান সময় তাতে অকণমান মনোৰঞ্জন কৰিলোঁ, আৰু ভালো লাগে দিয়কচোন, ওলাই আহিলে এইবিলাক কৰি পেলাই, নহয় জানো? फर्स्ट टाइम ऐसे खोलेंगे, ऐसे बोतल में पानी भरेंगे, शैम्पू साबुन सारा फर्स्ट टाइम प्रेस करेंगे ऐसे। ओ भैया, ऐसे कार ग्लास, विंडो, अलमारी, गोदरेज, फर्नीचर, डाइनिंग टेबल, कार के बॉडी क्लीन होएगा, ड्राई होएगा, नो रामू नो साम, नो कांता भाई नो कांता, एकदम जी। थैंक यू। पानी डिप करेंगे ऐसे, प्यार से बोलेंगे मोहब्बत से चिपका साबुन गल जाता ना ऐसे बाथरूम में किचन के अंदर। एक का फोन के 100 के 100, एक का 40, 100 का 30। তাতে সুন্দৰকৈ সাংস্কৃতিক অনুষ্ঠানো হৈ আছিল, তাৰো অকণমান ক্লিপ ধৰি ৰাখিলোঁ।
আৰু এই পাৰ্টটোত আছে আমাৰ মহিলাসকলৰ আটাইতকৈ প্ৰিয় কি বাৰু দেখি গমেই পাইছে সকলোৱে হয়নে নকলেও হ'ব চাগে খুব ধুনীয়া ধুনীয়া কাপোৰ কানি কালেকশ্যন আনিছিলে আৰু দেখিও ভাল লাগিছে খুব ধুনীয়াকৈ সজাই ৰাখিছে এনেদৰে আৰু বহুত দূৰৰ পৰা আহিছে তেওঁলোক ঢকুৱাখানা আৰু বহুত দূৰৰ লখিমপুৰৰ আছে আৰু ভালেখিনি ঠাই আছে আৰু বাহিৰৰ পৰাও আহিছে নৰ্থ ইষ্টৰ বুলিয়ে নহয় বাহিৰৰ পৰাও আহিছে ৰাজস্থানৰ পৰা কাশ্মীৰৰ আৰু দিল্লীৰ পৰাও আহিছে ভালেখিনি লোক আৰু সেইখিনি আপোনালোকক দেখুৱাম যিমানখিনি পাৰোঁ আমাৰ প্ৰায় যাবৰ সময় হৈছে আৰু সৰু সুৰা দুই এটা বস্তু লৈ পেলাই আমি তাৰ পৰা এতিয়া ওলাইছো আজি এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিসকলে ডিব্ৰুগড় এই বাণিজ্য মেলালৈ আহিছিলে যদি মোৰ ভিডিঅ' চাই আছে তেওঁলোকে কমেন্ট কৰি জনাবচোন কেনেকুৱা পালে ইয়াতে আহি নিশ্চয় ভাল লাগিলে নহয় জানো আমাৰো ভাল লাগিলে পিছে এই কৰোনা সিচুৱেচনৰ কাৰণেহে অকনমান যোৱাবাৰৰ দৰে যোৱাবাৰটো নহলে বাৰু 2019ত যেতিয়া বাণিজ্য মেলা আহিছিলে তেতিয়া খুবেই ভাল হৈছিলে ইয়াতে বহুত মানুহ হৈছিলে তেতিয়া কিন্তু এইবাৰ ইমান এটা মানুহৰ সমাগমটো নাই হোৱা তথাপিও হৈছে আৰু ওচৰৰ পাজৰ যিখিনি আছে আহিছে আমি এতিয়া ইয়াৰ পৰা ওলাই দিওঁ তেন্তে বলক আপোনালোকক ঘৰতে লগ পাম পৰা আহি পালোহি পাই পেলাই এতিয়া মুখ হাত ধুই মেলি আহি পেলাই ভাবিলো আপোনালোকক মই কিনো ললো তাকে দেখুৱাও মই বিশেষ একো লোৱা নাই আজি চাবৰ কাৰণে গৈছিলো আৰু তাতে মই ভাল লাগিলে দুটামান কাপ আৰু বহুত ধুনীয়া ধুনীয়া আহিছে কিন্তু তাৰে ভিতৰত মোৰ পছন্দ হ'ল এইকেইটা এটো দেখিছেনে কাপটো ওচৰৰ পৰা দেখাই দিছো এ চাওক খুব ধুনীয়া লাগিলে বস্তুটো দেখি পেলাই হেতু কাৰণে ললো ইয়াৰে ছটা একে ডিজাইনৰ লৈছো এনেকুৱা ছটা লৈছো কেনেকুৱা লাগিছে আপোনালোকৰ জনাব আৰু এইখিনি লগতে আৰু এটা বস্তু ললো এইটো হৈছে ইয়া কাঠফুলা আপোনালোকে খাইনে বাৰু কোনে কোনে খাই ভাল পায় জনাবচোন আমি খাই বহুতে ভাল পাওঁ আৰু হেয়া আনিছো আজি বনাম আৰু পাৰিলে আপোনালোকৰ লগত ৰেচিপি শেয়াৰ কৰিম তেন্তে চাই থাককচোন ভিডিঅ'টো শেষলৈকে যেতিয়া গম পাব মইনো কেনেদৰে বনালো তেন্তে চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া মই প্ৰথমতে কাঠফুলাখিনি এনেদৰে সফা কৰি লৈছো আৰু আজুৱাটো ভিডিঅ'ত মই দিছিলো কাঠফুলা ইয়াৰ ড্ৰাই ফ্ৰাই কেনেদৰে বনাব পাৰি এই কাঠফুলাবিধ বহুতে খাইছেও আৰু বহুতে খোৱাও নাই আৰু বহুতে মোক কমেন্ট কৰি সুধিছিলে আৰু দুগৰাকী মানে মোৰ পৰা মানে জানিব বিচাৰিছিলে যে কাঠফুলা কেনেদৰে খায় পাৰ্সোনালি মেছেজো কৰি সুধিছিলে হেতু কাৰণে তেওঁলোকক কওঁ যে কাঠফুলা যদি আনে আপোনালোকে এনেদৰে অকনমান কুহুমীয়া গৰম পানী তিয়াই এনেদৰে সাফা কৰি ল'ব তাৰ পিছত যদি আপোনালোকে খাবলৈ বেয়া পায় তেন্তে এটা টিপছ দিব পাৰো তেন্তে কি টিপছ বনাই থাকোতে আপোনালোকক মই কম তেন্তে ভিডিঅ'টো চাই থাককচোন মই কেনেদৰে সফা কৰিছো কাঠফুলাখিনি আৰু বনোৱাৰ পদ্ধতি সকলোৰে বেলেগ বেলেগ ধৰণে বনায় আৰু বহুত ধৰণে বনায় হেতু মই আপোনালোকক জনাই থওঁ আৰু যিসকলে এবাৰো খোৱা নাই তেন্তে এনেদৰে বনাই খাই চাব পাৰে খাবলৈ বহুতেই ভাল হয় একদম মাংসৰ দৰে লাগে যিসকলে খাইছেটো গম পায় আৰু যিসকলে একেবাৰে খোৱা নাই তেন্তে খাই চাব আৰু খাই লৈ পেলাই কমেন্ট কৰি জনাব কেনেকুৱা পায় আপোনালোকে এতিয়া মই এইখিনি সফা কৰি লওঁ আৰু এই ৰেচিপিটো অংকিতাস লাইফষ্টাইল চেনেলত হয়তো আপোনালোকে দেখিছিলে তাই মোৰ পৰা ৰেচিপিটো লৈছিলে এই সেকতে অংকিতালৈ বহুত ধন্যবাদ মোৰ ৰেচিপি ট্ৰাই কৰাৰ বাবে ৱাইটিৰ ফালৰ পৰা চিনাকি যদিও তাইৰ লগত এতিয়া খুব এটা আমাৰ ভাল সম্পৰ্ক আৰু এয়া এতিয়া মই মাশৰুমখিনি এনেদৰে দীঘলকৈ কাটি ললো আপোনালোকে ইচ্ছা কৰিলে ডাঙৰকৈ ৰাখিব পাৰে আৰু মাশৰুমৰ এটা ভিডিঅ' মই আগত দিছো যেটো ড্ৰাই ফ্ৰাই বনাইছিলো হে একেলগে একেদিনাতে মই ভিডিঅ'টো বনাইছিলো হেতু কাৰণে ইয়াতে ক্যাপসিকামটো যে দেখিছে মই ড্ৰাই ফ্ৰাই বনাওতে দিছিলো আই বটনত মই আগৰ ৰেচিপিটো দি দিছো আপোনালোকে ইচ্ছা কৰিলে চাই ল'ব পাৰে মই কেনেদৰে বনালো আৰু এতিয়া বিলাহী পিয়াজ জলকীয়া আদা নহৰু আটাইখিনি মই এটা ফাইন পেষ্ট বনাই লম আনফালে এখন কেৰাহী পাতি লৈছো আৰু কেৰাহীখনত মই অকনমান মাষ্টাৰ্ড অইল দি লৈছো আৰু তেলখিনি এতিয়া গৰম হোৱালৈ এনেদৰে গেছটো মিডিয়াম ফ্লেমত ৰাখি দিম আৰু এইফালে মোৰ পেষ্ট ৰেডি হৈ গ'ল এনেদৰে দিলে গ্ৰেভিখন ধুনীয়া হয় খাবলৈ ভাল হয় আপোনালোকে ইভাগে কুটি পেলাই দিও বুলি কলেও পাৰিব আদা নহৰুখিনি থেথেলিয়াই দিও বুলি কলেও পাৰিব ইয়াতে তেল গৰম হলত মই 1 চামুচ জিৰা দিছো
সৰু চামুচখনেৰে আধা চামুচমানৰ দিব। মোৰ চামুচখন যিহেতু ডাঙৰ আছিলে সেইটো কাৰণে আধা চামুচ দিছোঁ। আৰু ইয়াতে এতিয়া মই পেষ্টখিনি দি দিছোঁ। এতিয়া আটাইখিনি দিয়া হৈ গ'ল। মিক্সিত বাউলত যিখিনি লাগি আছিলে সেইখিনিও পানী অকণ দি পেলাই মই ইয়াতে এনেদৰে দি দিলোঁ। এতিয়া এইখিনি অলপ সময় মই এনেদৰে ঘন ঘনকৈ লৰাই থাকিম গেছটো মিডিয়াম ফ্লেমত ৰাখি। আৰু এতিয়া জোখ অনুযায়ী ইয়াতে নিমখ এড কৰি দিছোঁ। এই চামুচখনেৰে মই 1 চামুচেই দিছোঁ সম্পূৰ্ণ আৰু হালধি জোখ অনুযায়ী দি দিছোঁ। এতিয়া এইখিনি পুনৰ এবাৰ লৰাই দিছোঁ। কাঠফুলাৰ এই আঞ্জাখনত মই কোনো ধৰণৰ মা মছলা ব্যৱহাৰ কৰা নাই জিৰাৰ বাহিৰে আৰু অকণমান খালি গুটি জালুক দিম। মই গুটি জালুক দি পেলাই বনাইছোঁ এই গ্ৰেভিকণ। আৰু এতিয়া মই এনেদৰে ইয়াতে সমানে দুভাগ কৰি লৈছিলোঁ, তাৰে অলপমান কাঠফুলা এনেদৰে ইয়াত দি দিলোঁ। আৰু যিসকলে কাঠফুলা আজিলৈকে খোৱা নাই বা খাবলৈ মনত সংকোচ কৰি আছে তেওঁলোকৰ বাবে এটা টিপছ দিওঁ, আৰু সেইটো হৈছে যদি আপোনালোকে কাঠফুলা খাবলৈ মনতে অকণমান সংকোচ বা ভয় ভাৱ হয় তেন্তে আপোনালোকে বেঙেনাৰ ফুল বা বেঙেনাৰ অকণমান অংশ কাটি পেলাই এনেদৰে ভাজি থাকোঁতে ইয়াতে এটুকুৰা দি দিব পাৰে আপোনালোকে। যদি বেঙেনা টুকুৰা কালাৰটো একে থাকে বা চব্জিখিনিৰ লগত মিলি যায় তেতিয়াতো কোনো কথাই নাই, আপোনালোকে খাব পাৰিব। আৰু যদিহে ভাজিখনৰ কালাৰটো সলনি হয় বা নীলা ধৰণৰ হৈ যায় তেতিয়া কিন্তু আপোনালোকে সেই চব্জিখন নোখোৱাই ভাল আৰু সেইখিনি বিষ হৈছে বুলি আপোনালোকে ধৰিব পাৰিব। এই টিপছটো বহুতেই জানে বাৰু, কিন্তু বহুতেও নাজানেও, কাৰণ বহুতেই মোক কমেণ্ট কৰি কৈছিলে যে আজিলৈকে মই কাঠফুলা খোৱা নাই বুলি। সেইসকলৰ সহায় হ'ব বুলি ভাবিছোঁ মই। আৰু নমোৱাৰ আগে আগে মই ইয়াতে দিছোঁ গুটি জালুকৰ গুড়া অলপমান। আৰু এইখিনি এতিয়া মই লৰাই দিম লাহেকৈ। মোৰ এইখিনি হৈছে আৰু সিজি আহিছে খুব ধুনীয়াকৈ, আৰু ইয়াৰ পৰা এটা খুব ধুনীয়া গোন্ধও ওলাইছে। এতিয়া লাহেকৈ ডাঠ হৈ আহিবলৈ ধৰিছে গ্ৰেভিকণ। এতিয়া মই এইখিনি অলপ সময় পিছতে নমাই ৰাখিম। যিসকলে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে কমেণ্ট কৰিব, লগতে লাইক কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ, আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব। তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকলৈ গৈ থাকিব। এতিয়া মই এইখিনি নমাই ৰাখিম। নমাই ৰাখি পেলাই আপোনালোকক এটা বাটিত অকণমান উলিয়াই পেলাই দেখুৱাইছোঁ। এয়া চাওকচোন, খুব ধুনীয়া হৈছে, খাবলৈও খুব ভাল হৈছিল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।